আমি আমাৰ জীৱনটো সফলতাৰ দিশত কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ বিষয়ে আমাৰ ধৰ্মগ্ৰন্থসমূহত ইয়াৰ বিস্তৃত বৰ্ণনা পোৱা যায়। মানুহে মানুহৰ নিজৰ দুখৰ কাৰণ হৈ পৰে। মানুহৰ সুখ দুখ নিৰ্ভৰ কৰে তেওঁৰ মুখ্য বা মোহৰ ওপৰত। এতিয়া জানো আহকচোন শিৱ পুৰাণতনো ইয়াৰ বিষয়ে কি কৈছে। দক্ষ ৰজাৰ মহাযজ্ঞত ভগৱান শিৱৰ বাহিৰে সকলো দেৱী দেৱতাকে নিমন্ত্ৰণ দিছিল। বিনা নিমন্ত্ৰণে এই মহাযজ্ঞত মা সতী উপস্থিত হৈছিল। কিন্তু সকলোৰে আগত তেওঁ স্বামী মহাদেৱক কৰা অপমান তেওঁ সহ্য কৰিব নোৱাৰি যজ্ঞস্থলীতেই সতীয়ে আত্মদাহ কৰি জীৱন ত্যাগ কৰিছিল। নিজৰ পত্নীৰ প্ৰতি থকা মোহৰ কাৰণে তেওঁ সতীৰ মৃত আধা জ্বলা শৰীৰটোৰ কান্ধত তুলি পৃথিৱী পৰিভ্ৰমণ কৰিব ধৰিলে। তেতিয়া চাৰিওফালে আৰ্তনাদ হৈ পৰিছিল আৰু সৃষ্টিত ব্যাঘাত জন্মিছিল। শেষত উপায়ন্ত হৈ ভগৱান বিষ্ণুৱে তেওঁ সুদৰ্শন চক্ৰৰ সতীৰ দেহ কাটি টুকুৰা টুকুৰা কাটিছিল। সেইকাৰণে শিৱ পুৰাণত কৈছে, এই পৃথিৱীৰ যিকোনো বস্তু বা মানুহৰ প্ৰতি থকা অত্যন্ত মোহে আমাৰ সকলো দুখৰ কাৰণ হৈ পৰে। সতীৰ প্ৰতি থকা অত্যন্ত মোহৰ কাৰণে তেওঁ মৃত্যুৰ পিছতো সেই মোহ ত্যাগ কৰিব পৰা নাছিল ভগৱান শিৱই। সেইকাৰণে এই লোভ বা মোহেই আমাৰ জীৱনৰ অসফলতা হোৱাৰ মূল কাৰণ।